গুড মৰ্নিং গাইজ। আকৌ আজি যাব পথাৰলৈ, মানে কঠীয়া পাৰিব। আকৌ আমাৰ হ'লে নহয় আৰম্ভ, মানে পথাৰত কঠীয়া পাৰিব। ইয়াত গোবৰ সাৰ লৈ আহিছোঁ, মানে ইয়াতে কঠীয়া পাৰিম। আৰু মানে আঠা বেৰা দিয়া হৈছে, আকৌ দিব লাগিব। এতিয়া মোৰ কামত ধৰিব লগা হ'লে নহয়, কামত ধৰোঁতে তোমালোকে চাই থাকিব। এতিয়াহে সজটো ওলাবলৈ ধৰিছে, চাবলৈ ইমান মৰম লগা হৈছে। এইবাৰ মাটিবোৰ গোটেই কট লোৱা হ'লে আকৌ গোবৰ সাৰ দি আকৌ এবাৰ কট ল'ব লাগিব। মানে আমাৰ এইফালে এই বছৰত দুবাৰকৈ ধান খেতি কৰা হয়। এয়া কঠীয়া পাৰিবলৈ আকৌ হ'লে আমাৰ পানী আৰু পথাৰত ধান কাটি আছে, আমি আৰু পথাৰলৈ কঠীয়া পাৰিব ওলালোঁ। আপোনালোকে আচৰিত ভাবিছেনে? আমাৰ ইফালে মানে দুটাকৈ খেতি কৰা হয়, আৰু আমাৰ পথাৰতো ধান কাটা হ'লে জাষ্ট এতিয়া ধানবোৰ মাৰিবলৈহে আছে। আৰু মোৰো এতিয়া কামবোৰ হ'বলৈ হ'ল। এতিয়া মাটিবোৰ সমান কৰিবলৈ ধৰিলোঁ, এতিয়া কঠীয়া পাৰিব লাগিব। আৰু মোৰ কাম শেষ বুলি ক'ব পাৰি। ইয়াত দেখিছেনে, পূৰা মৈ দিয়া হৈ গ'ল। এতিয়া জাষ্ট কঠীয়া পাৰিব লাগে। আৰু আজি ভিডিঅ' কেনেকুৱা লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু আজি